পৰীক্ষা কেনে হ'ল ফেল নকৰো চাগে ইমান মূৰটো বেয়া লাগিছে সেই ৰেষ্টুৰেণ্টখনে ৰখাই দিয়া চাহ একাপ খাওঁ যোৱা খাই আহা তুমিও আহা মই নাজানো কিয় ড্ৰাইভাৰৰ লগত বহিলে কোনোবা বেয়া বুলিব পাৰে তোমাক ফাল্টু কথা নকবা মোৰ কাৰণে তুমি ড্ৰাইভাৰ নহয় বন্ধু আহা পিছে বিয়া বাৰু পাতিলানে নাই নাই চাবা আকৌ ইঞ্জিনিয়াৰ ভাইৰে বিয়া কৰা আনি ঘৰ সোমোৱাব আৰু তুমি বৰলা হৈ পঢ়ি থাকোঁতেই যাব নাই নাই ভাইটিৰ কাৰণে ছোৱালী অলপ চাই চিতি আনিব লাগিব ঘৰ ধৰা ছোৱালী মাক সেৱা শুশ্ৰূষা কৰিব পৰা ছোৱালী ইঞ্জিনিয়াৰ আহিলে চাগে বলবা তাক ৰজাৰ দৰে আদৰি আনো ভাইটি এয়া অনামিকা এখেত অনামিকাৰ দেউতা অনামিকা কনষ্ট্ৰাকশ্যন কোম্পানীৰ অনাৰ বৰ্তমান মই এখেতৰ কোম্পানীতে জইন কৰিছোঁ ভাইটি তই চাকৰিও পালি আহক না ভিতৰলৈ আহক এই আউটডেটেড ঘৰত মই নোসোমাও দেই ব'লা দিগন্ত তোমাৰ ঘৰটো দেখুৱাবলৈ আনিছিলা চালো নাও লেটছ গো ৰ'বা মাজনী আচল কথাটো দেখোন এওঁলোকক কোৱা হোৱাই নাই আচলতে মোৰ ছোৱালীৰ লগত দিগন্তৰ বিয়া হৈছে মানে বিয়াখন মই পাতি দিছো সৰুকৈ এটা পাৰ্টিও দিছো এতিয়াৰ পৰা দিগন্ত আমাৰ লগতেই থাকিব মাই নিউ ফেমিলি মেম্বাৰ ভাইটি ভিতৰতে আছ মা তই বল যি ক'ব লগা আছে পাপাৰ আগত কম ভাইটি এই আউটডেটেড ঘৰৰ মানুহৰ খং উঠিলে ডেথ চাৰ্টিফিকেট বেক ডেটেড ইছ্যু নহয় গেলি পচি ডেড বডিও আউটডেটেড হৈ যায় নতুন নতুন শহুৰ হৈছে তেওঁ ভালে কুশলে ৰখাটো তোৰ দায়িত্ব হাউ ডেয়াৰ ইউ পাপা কিমান বেয়াকে কয় মেনাৰ্ছ চেনাৰ্ছ একো নাজানে মাজনী ব'লা আমি গাড়ীত বহো পাপা কিমান বেয়াকৈ ক'বলৈ তই কোন মই কোন হয় বাদ দে কিন্তু এই মানুহজনী কোন হয় তই জাননে নাই এই আউটডেটেড ঘৰটো কাৰ হয় তই জাননে নাই মনত আছেনে নাই এইবোৰ কথা নাই নোটৰ বান্দিল বিলাসী গাড়ী বিল্ডিং ঘৰ এচি বতা চৌখিন ঘৈণীকক পাইছ পাহৰি গৈছ বিয়া পাতিলি অথচ আমাক খবৰটো নিদিলি মোৰ কথা বাৰু বাদ দে ড্ৰাইভাৰ মানুহ আমাৰ দুখ বেচাৰ লাগিব নাপায় কিন্তু মাতটো তই এবাৰ এইবোৰ পেনপেনীয়া কথা কৈ একো লাভ নাই এতিয়া মই বহুত ডাঙৰ মানুহ কোটি কোটি টকাৰ প্ৰপাৰ্টি মালিক মই তহঁতে মোক এতিয়া ঢুকি নাপাওঁ